কিবা কিবি মডিফিকেশ্যন কৰিছে। এয়া আগৰ ড্ৰিল লাইট খুৱাইছে, কিবা মাৰিছে গাইছ, ডাল পেপাৰ মাৰিছে আৰু এইবিলাক কিবা কিবি গাইছ। এইখনৰ যদি ব্ৰেকটো মাৰি দিয়ে চাব গাইছ, ইয়া পিয়াজ ওলাইগা। তো গাইছ वेलकम टू माय यूट्यूब चैनल Road46। মানে গাইছ আজি আমাৰ বিপুল হৈছে গোলবাৰ। তো গাইছ তাৰ বাইকখন এতিয়া মই চলাব লৈছোঁ, কিবা কয় MT-50 বেছিক হয় কিন্তু গাইছ আমি এতিয়া ওলাই আছোঁ আৰু অলপমান আগৰ পিনে ফুৰিব যামগৈ দুয়োটাই আমি, আৰু বিশালকো আগত উঠাই ল'ব। তাৰপিছত গাইছ আমি যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ইভিনিং টাইম কি কৰোঁ, ক্লাছো নাছিল আজিৰ কাৰণে অলপমান ওলাই আছোঁ। তো গাইছ ভিডিঅ' চাই থাকিব সম্পূৰ্ণ শেষলৈকে, আজি কি দেখা পাব আপোনালোকক চাব। তো বলক ক'ত যা তই? ৰমানন্দ ৰমানন্দ কি কোৱা, ঘৰতে থাক যাম এই অলপ ফুৰি। তো গাইছ বন্ধু এজনী লগ পাইছিলোঁ, মই ক্লাছমেটে হয়। তো মানে গাইছ এতিয়া মই হেল্প কৰোঁ, আমাৰ বিশাল বৌ যাম বুলি কৈছে। তো ৰুমত বিশাল বৌ আছে গাইছ। বিশাল বৌ যেতিয়া উঠাই লৈ পেলাই তাত কৈছোঁ মানে অকণমান ফুৰিব যাম গাইছ চাব। আৰু এতিয়াতো দেখাই আছোঁ আজি MT-50 আপোনালোকৰ পিক আপ চিক আপ দেখা কেনেকুৱা লাগে চলাই MT-50 আপোনালোকক গোটেই দেখাই দিম। প্লাছ আমাৰ বাইদেউ বাইকখন বাৰু কিছু বনাইছে গাইছ, তো চাব আৰু দেখাই আছোঁ। মায়ে ফোন কৰি ইয়াত হ'ল বুলি মই ৰুমত কিমান সোমাই থাকিমগৈ, তথাপিও সেইকাৰণে অকণমান গাইছ বাহিৰত ওলাই আহি বুলি পেলাই ওলাই আহিলোঁ। আৰু আমাৰ আগত বাইদেউ আছে, মোৰ বাইকটো চলাইছে গাইছ, এইটো MT-50 চলাই আছোঁ। আপোনালোকক মই MT-50 গোটেই দেখামগৈ এতিয়া কি মডিফাই কৰিলে, প্লাছ পিলিয়ন আমি ডাবুলত প্লাছ 1 নম্বৰ গেয়াৰত কিমান পিক আপ উঠে এইবিলাক অকণমান দেখাই আছোঁ। তো আমি এতিয়া আগবাঢ়ি আছোঁ গাইছ, ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব কিমান বুলি আশা থাকিল মোৰ। তো গাইছ বলক ভিডিঅ'টো চাই থাকিব। तो गाइस cornering 45 guys, cornering देखिए ना guys, ये देखो वाह मजा गाइस। रास्ताটো ভালো ছিল, এতিয়া আগত ইমান ভালো নাছিল ৰাস্তাটো। আগত কেইদিনমান আগতে গাড়ী একদম বেকিয়া থাকে গাইছ, সেইটো খালী কৰি দিলে বাৰু। এতিয়া পাটবক্ষী পাৰ হ'লোঁ, পাটবক্ষী যে সত্ৰ আছে আপোনালোকে বৰপেটা দেখি ভালেই আছিল বাৰু এইখিনি। আৰু কি বুলি কয় যে ইয়াত গাইছ থিয়েটাৰ সুযোগ আছে, 17-18 কিবা ছেপ্টেম্বৰ নেকি কেতিয়াবা থিয়েটাৰ আছে, আপোনালোকে ইয়াত চাব আহিব গাইছ নেকি। গাইছ আমি গৈ আছোঁ ইয়াত, কিন্তু ইমান ৰাস্তাটো ভাল নহয়, প্লাছ কিন্তু বাইকখন মানে ৰাস্তা বেয়া হ'লে চলাবৰ কাৰণে বহুত ভাল, কিন্তু একে ধৰণৰ আৰু খাটা খুটা গাড়ী মোৰ কাৰণে একদম বেষ্ট হয় গাইছ। দেউতাক কান্দি আছিলে এইখন বাইকৰ কাৰণে, কিন্তু দেউতাই কৈছে নিজে এটা কিবা কৰিলে, তাৰপিছত দিন কৈছে এনেকৈ আৰু তেতিয়াহ'লে নিজে লগে পাৰিলে গাইছ, এইবিলাক মাথা নিমিলে চাইডা গাইছ লগত ছাপোৰ্ট কৰিব বুলি আশা থাকিল। আগৰ ভিডিঅ' বুলি বহুত দিন ছাপোৰ্ট কৰিছে আপোনালোকে, এনেদৰে মন কৰিব সদায় বুলি আশা থাকিল যে গাইছ। এয়া পাটবক্ষীৰ ভিতৰৰ ওচৰৰ কিবা গাড়ীখন নেকি চিনি নাপাব ভালকৈ মানে থাকিলে বাৰু আজি 2 বছৰ গ'ল যে বৰপেটাত। ষোল্লতে 18 তাৰিখ গাইছ ইয়াত সূৰ্য থিয়েটাৰ আছে, আপোনালোকে যদি চাব মন আছে বৰপেটাত পাটবক্ষী ইয়াত আহি যাব। আৰু ইয়াত মজা হৈ আছে গাইছ, আমাৰ তাকে ডিবি কিলাৰটো ফাটাই থৈ দিছে এইখনৰ, কি ক'ব আৰু। তো গাইছ আমি এতিয়া হাইৱে দেখিলোঁ এটা, আৰু মানে এইটো কি পায়, সেইটো কি পায় ক'ত পুচি নহয়, আগত কি গুৱাহাটী আহিব পাৰে ন এইটো ৰাস্তাটো গাইছ, এইটো ৰাস্তাটো গুৱাহাটী যাব পাৰে। মই ইমান ভালদৰে নাজানো, মানে এইটো গুৱাহাটী যাই পোৱা নাই। তো গাইছ বলক আগৰ ৰাস্তা পাইছে দেখোন বলক বলক খালা কিটামান গাইছ। এটা আমাৰ অলপমান কিবা খাৱা বস্তু ল'ব আছে, খাৱা বস্তুকেইটা ল'ব লাগিব গাইছ। খাই মই বিয়ে नहीं खाएं, तुम ये खाएं हम ये नहीं खाएं। ये आही আছে, এইকেইটা আহি কালা
কি কৰা ঠাণ্ডা খাবি নে যদি আমি ঠাণ্ডা চাণ্ডা খাওঁ আমি এনে মিছা কথা হৈছে গাইছ গেছ আমি নাখাওঁ মানে এইবিলাক আমি বেয়া বস্তু নাখাওঁ আগতে খাইছিলোঁ এইবিলাক পৰিহাৰ কৰিছোঁ এতিয়া ভিডিঅ' জানা বুজা হৈছোঁ গাইছ এইবিলাক কি আমি ঠাণ্ডা দোকান এখনত যাইছোঁ এতিয়া ঠাণ্ডা চাণ্ডা ল'ম এইবিলাক মিছা কৈছোঁ দে গাইছ এটা আমাৰ সপ্তাহ হ'ল সঁচাকৈ এইবিলাক চাইতে দিব নোখোজোঁ আৰু গাঁৱৰ পিনে আৰু কি কৰিব আৰু মোবাইলটো খালি বহুতো ইচ্ছা আছে এনেকৈ ঠাণ্ডাৰে একদম পুৰা হিটা পেলাই গ'লে গাইছ এই আৰু এনে পাগল দি আছে ইয়াৰ পিছত ল'লে এনেকুৱা আৰু এইটো বেছি থাকে আৰু বেমাৰ হ'ব প্লাছ এনেকুৱা এটা পিছত লাগে বোকা টাইপ বাক্তা বুলি কয় এইটো নতুন জেগাত গাইছ ধুনীয়া গাইছ ধুনীয়া এটা জেগা কিন্তু ইয়াতে ষ্টান টান কৰিব পাৰে কিন্তু কেতিয়াবা গাড়ীখনৰ লগত ব্ৰেক নিদিয়ে আৰু ক'ব ভাল নালাগে ডাঙৰ ডাঙৰ দাদাকৰ কেমন বেয়া কথা কোৱা এক নম্বৰত এইখন মেলৰ পৰা পিক আপ কিলোমিটাৰ গাইছ ক'ব নোৱাৰে তো গাইছ এক নম্বৰটোত চাই লওক ডাবুল ইডলি পিক আপ কিলোমিটাৰ গাইছ এক নম্বৰত গাইছ 34 দেখুৱাই গাইছ 34 দুই নম্বৰত গাইছ 65 এই 3 নম্বৰ গাইছ 88 গাইছ 3 নম্বৰত লৈ গাইছ 88 গুচি যাওক এইটো আৰু গাইছ 3 নম্বৰ লৈ গাইছ 88 গুচি যাওক 1 নম্বৰ গাইছ 44 আপোনালোকে গোটা গোটা দেখালে গাইছ পুৰা পুৰা ফালন চাওক গাইছ ফালন কি ক'ব গাঁৱৰ ৰাস্তা গৰু ছাগল কিবা কিবি চব ভৰ্তি হৈ থাকে গাইছ এনেকুৱা চিষ্টেম ধৰা খালি পেট লাগিলেও কিবা ইমান নোৱাৰি হৈ ৰাখছে ক্লাছ ফাঁচি আছে এতিয়া যাই গৈছিল ফাঁচি আছিল ক্লাছটো চলাই আহিলোঁ আৰু কিবা বিশেষ দেখাই যাবলৈ নোৱাৰিলে গম নাপাওঁ তো আমাৰ এতিয়া এম পি পুলিঙত 1 নম্বৰত কিনিছে 2 নম্বৰত কিনিছে আপোনালোকক দেখালে গাইছ এতিয়া দেখা নকৰোঁ আপোনালোকক এইখিনি মোক কেনেকুৱা আপোনালোকক ক'ত কি লগাইছে গাইছ সেইবিলাক দেখাম এতিয়া চাব ৰাস্তাটো কি নহয় না আৰু এইখন গাইছ স্পীড উঠিবলৈ টাইম লাগে বহুত এনেকুৱা চিষ্টেম গাইছ দেখাব পাৰিম আৰু গাইছ চাওঁ কিবা বাইকখন অকণমান দেখাই দিয়ে আপোনালোকক ৰাতি আহিব আৰু বাইকখনো দেখুওৱা নহ'ব গাইছ এনেকুৱা সেইকাৰণে আপোনালোকে এতিয়া বাইকখন অকণমান দেখাই লয় নিমচোন দে নিমচ এতিয়া আমাৰ গীতুলা বাইকখন যে আপোনালোকক কৈছিলোঁ বাইকখন হৈছে এয়া তাৰ বাইকখন চাওক গাইছ আগত কিবা কিবি মডিফিকেশ্যন কৰিছে এয়া আগত ৰিং লাইট খুৱাইছে শ্লিপৰ যে মোৰ ৰিং লাইট খুৱাইছে এইটো সিও খুৱাইছে গাইছ আৰু আগত এইকেইটা ওপৰত কিবা মাৰিছে গাইছ ডাল পেপাৰ মাৰিছে আৰু এইবিলাক কিবা কিবি গাইছ কৰিছে বাইকখনত প্লাছ এনেকুৱা ষ্টিকাৰ টিকাৰ মাৰিছে পুলিচ হোটেল গাইছ মজা এইবিলাক আৰু তাৰপিছত গাইছ ইয়াৰ বেক লাইটটো এটা আৰু ফ্লেচাৰ খুৱাই দিছে গাইছ চবতকৈ ভাল লগা হৈছে মোৰ এইটোৱে ইয়াত চাব গাইছ একবাৰ ব্ৰেকটো মাৰি দিছে দেখাই দে গাইছ এইখনৰ যদি ব্ৰেকটো মাৰি দিয়ে চাব গাইছ কিয় জ্বলে জ্বলি গ'ল আহোঁ আহি পালে গীতুলাহঁত আকৌ ব্ৰেকটো এৰি দিচোন ব্ৰেকটো এৰি দিলে এনেকুৱা আৰু ব্ৰেক মাৰি দিলে এনেকুৱা মাৰি দেখা মজা গাইছ হৈছে গীতুলা বাইকখন আৰু আপোনালোক দেখোন গোটেইখিনি দেখাইছোঁ মই আৰু কি ক'ম আৰু চাওক গাইছ তো গাইছ মানে এতিয়া বহুত ৰাতি হ'ল আৰু মানে বহুত ৰাতি হোৱা নাই আৰু ৰাতি হ'ব লাগিছে পিছত কি বুলি কয় এতিয়াতো কেমেৰাৰ কোৱালিটি ভাল নহ'ব গাইছ আপোনালোকে জানে হা ইয়াৰ ৰুম তো গাইছ এতিয়া আমি আৰু ঘৰৰ পিনে যাওঁ আৰু আজি ভিডিঅ'টো বহুত বেছি দীঘল নকৰিলোঁ গাইছ ইয়াতে সমাপ্ত কৰিম বুলি ভাবিলোঁ কি কয় আপোনালোকে জানিব আৰু তো গাইছ যদি ভিডিঅ'বোৰ চাই পেলাই ভাল লাগিছে আৰু আপোনালোকে এনেকৈ মোক সদায় ছাপোৰ্ট কৰিব আৰু ভিডিঅ'বোৰ নিচিনাকৈ তো গাইছ বাই বাই জয় অসম সদায় আপোনালোকক লগ পাম ছাপোৰ্ট কৰিব আৰু শ্বেয়াৰ কৰিব অলপমান ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল গাইছ বাই বাই জয় অসম